নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মেজি জুয়ে যাতে আপোনালোকৰ জীৱনত থকা দুখ দুৰ্গতি নাশ কৰি আপোনালোকৰ জীৱনলৈ শান্তি নমাই আনক তাৰে কামনা কৰিছোঁ। আজি মই এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মাঘ বিহুৰ উপলক্ষে আমাৰ গাঁৱতে সৰুকৈ এখনি মাঘী মেলাৰ আয়োজন কৰা হৈছে। সেই মাঘী মেলাত আপোনালোকে কি কি দেখাব পাৰোঁ আপোনালোকক দেখাম। বলক তেন্তে মোৰ লগত আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰক। এতিয়া এটা মথাউৰি তলেদি গৈ আছোঁ। এইজনে আমাৰ বাইক চলাই গৈ আছে আৰু এইটো বাইকৰ আগত আমাৰ পোৱালিটো এইটো পোৱালিটো ৰাস্তাটো দেখাই দিয়ে। আৰু ৰাস্তাটোতো বহুত বেয়া। ৰাস্তাটো আপোনালোকে চাওক, এইটো ৰাস্তাটো এইটো এইকেইদিন বৰষুণ দিয়াৰ কাৰণে বহুত বেয়া ৰাস্তা। আমি আহি উপস্থিত হৈছোঁ এই মাঘী মেলাৰ স্থলীত। মাঘী মেলা উপলক্ষে আমাৰ গাঁৱৰ ডেকাসকলে উদ্যোগত যিখন মাঘী মেলা আয়োজন কৰা হৈছিল, তাত বহুতকেইটা কাৰ্যসূচী তেওঁলোকে যুগুত কৰিছে। সেই কাৰ্যসূচী অনুসৰি প্ৰথম আছিল আপোনালোকৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। তাৰপিছত আছে বৃক্ষৰোপণ হোৱাৰ পিছত আছে আপোনালোকৰ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক তথা সমাজকৰ্মীসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠান। ডেকাসকলে তেনেকৈ ক্ৰমান্বয়ে সকলোবোৰ কাৰ্যসূচী চলাই নিব আৰু লগতে বহুতকেইটা খেল ধেমালিৰ অনুষ্ঠানো ৰাখিছে। বিশেষ আকৰ্ষণীয় খেল ধেমালি হ'ল চকুত কাপোৰ বান্ধি হাঁহ ধৰা প্ৰতিযোগিতা আৰু কলগছত বগোৱা প্ৰতিযোগিতা। কলগছডালত তেল সানি দিয়া হয়। তেল সানি দিয়া তাত ওপৰত এটা পুৰস্কাৰ দিয়া হয়। পুৰস্কাৰটো কি হয় মই পিছত ক'ম বাৰু। পুৰস্কাৰটো আনিব লাগিব তাত বগাই গৈ। তাৰপিছত আপোনালোকৰ আৰু এটা আকৰ্ষণীয় প্ৰতিযোগিতা, এইটো আপোনালোকে এতিয়া দেখিবলৈ পাইছে। এইটো আছে আপোনালোকৰ মহিলাসকলৰ 100 মিটাৰ দৌৰ। অকল মহিলাসকল নহয়, ইয়াত কণ মইনা মাইনীসকল আৰু আপোনালোকৰ যুৱক যুৱতীসকলৰো দৌৰৰ প্ৰতিযোগিতা আছিল। ইতিমধ্যে সকলোবোৰ দৌৰৰ প্ৰতিযোগিতা হৈ আছে। এতিয়া এইটো হৈছে কলগছ বগোৱা প্ৰতিযোগিতা। কলগছ বগোৱা প্ৰতিযোগিতাত এয়া গৈছে উঠিব। এয়া উঠিছে কলগছত উঠাৰ পাছত তেওঁ ঘূৰি আহিছে। কলগছৰ পৰা উঠিব নোৱাৰিলে, কাৰণ বহুত মিঠাতেল সানি দিয়া হয়। কলগছডাল এনেদৰে চেলাই লৈ মিঠাতেল সানি দিয়া হয়। আৰু বিশেষ আকৰ্ষণ আমাৰ এই অনুষ্ঠানটোৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপদিহিং কছাৰী, লগতে আৰু এজন উদীয়মান কণ্ঠশিল্পী আমাৰ স্থানীয়ৰ আপোনালোকৰ বিজয় বিশাল, তেওঁলোক দুজন উপস্থিত হ'বহি কিছু সময়ৰ পাছতে। তেওঁলোকে ইয়াত সৰুকৈ হ'লেও সংগীতানুষ্ঠান এটা পৰিৱেশন কৰিব আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই যাব। যিমান পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। বলক তেন্তে বন্ধুসকল, আজি ভিডিঅ'টোৰ লগে লগে আমি গৈ থাকোঁ। বাপে হেৰি পাইছ ভাগিলে ভাগিব আকৌ, কি কথা কৈছ? ভাগিব বুলি কৈছে, ভাগিলে ভাগিব আকৌ, কি ডাঙৰ কথা। এই আমাৰ বাবুৱে দাঙি দিছে দেই, দাঙি দিছে দেই।
Paling hati suya, jopia ada apa? Jopia. বৰ্তমানলৈকে কলগছ বগোৱা প্ৰতিযোগিতাত কোনো সফল হ'ব পৰা নাই কাৰণ বহুত তেল হানিয়ে আছে তেল যিমানে বগাই আছে সিমানে তেল হানি আছে ওপৰততো বহুত তেল আছে এতিয়া আমাৰ যুৱকসকলেও কৰি লগতে সহযোগ কৰি আছে উঠিব চেষ্টা কৰিছে নাই পৰা ওপৰত এটা হাঁহ আৰু পইচা 200 দিয়া হৈছে এইটো হ'ল পুৰস্কাৰ জনে হেতু আনিব পাৰিব তেওঁৱে পইচা 200 টকা আৰু হাঁহটো তেওঁৱে পাব এইজন আমাৰ উঠিব লৈছে এতিয়া সফল নহল আৰু এই আপোনালোকে দেখিবলৈ পাইছে টেকেলি ভঙা প্ৰতিযোগিতা ইতিমধ্যে চলি আছে টেকেলি ভঙা প্ৰতিযোগিতা টেকেলি ভাঙিব তেওঁলোক গৈছে খালি ভাঙিব পৰা নাই এইটো এটা বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা চকুত এনেকৈ কাপোৰ বান্ধি দিয়া হ'ব মহিলাসকলক চকুত কাপোৰ বান্ধি বেৰাটোৰ ভিতৰতে এটা হাঁহ মেলি দিয়া হৈছে হাঁহটো ধৰিব লাগিব যিয়ে হাঁহটো ধৰিব পাৰিব তেওঁৱে হাঁহটো লাভ কৰিব পুৰস্কাৰ হিচাপে আৰু হাঁহটো ধৰিবলৈ এওঁলোকে বিচাৰি ফুৰিছে কিন্তু বৰ্তমানলৈকে পোৱা নাই হাঁহটো আৰু দেখা যাওক কোনে পায় হাঁহটো ধৰিবলৈ বৰ্তমানলৈকে কোনো সক্ষম হোৱা নাই আৰু ইতিমধ্যে জনোৱা মতে টাইমো শেষ হৈছে বুলি কৈছে এটা নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছিল বান্ধি দিয়া সময়ৰ ভিতৰতে হাঁহটো ধৰিব লাগিব বুলি কৈছিল বৰ্তমান আমাৰ মাজত আহি উপস্থিত হৈছে এই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিজয় বিশাল আৰু দীপদিহিং কছাৰী আমাৰ স্থানীয় তেওঁলোক দুইজন তেওঁলোকে এতিয়া গীতৰ অলপকৈ গীতৰ পৰিৱেশন কৰিব এই টুকুৰাতে আপোনালোকক জনাওঁ যে এওঁলোকে কোনো মিউজিক ছিষ্টেমৰ যোগেদি আজি গীত পৰিৱেশন নকৰে এওঁলোকে আমাৰ থলুৱা লোকসকলৰ লগতে হাত চাপৰি তথা ঢোল আৰু তাল বাদ্যৰ জৰিয়তে এওঁলোকে মুকলিকৈ গান পৰিৱেশন কৰিবলৈ আহিছে সেইবাবে আমি কোনো মিউজিক ছিষ্টেমৰ আমাৰ ইয়াত কোনো মিউজিক ছিষ্টেমৰ যোগাৰ কৰা নাই এওঁলোকে মুকলিভাৱে গান পৰিৱেশন কৰিব সকলোৰে লগত ফূৰ্তি কৰিব ধেমালি কৰিব সেইবাবে বলক তেওঁলোকৰ গীতৰ সংগীতৰ মাজলৈ আমি আগুৱাই যাওঁ আৰু তেওঁলোকৰ সংগীত উপভোগ কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব দিনে নিশায় ওই জান তোমার কথায় ওই জান কোনে থায় ওই জান আমার দেখা ওই জানো ওই জানো ওই পাহাড়ে পাহাড়ে বোকাই বয়াছিল ওই চলি লাগিলে তোকে মই দেখিলে ওই পাহাড়ে পাহাড়ে বোকাই বয়াছিল হে জলি লাগিলে তোকে
মন দেখিলে হাঁহিলে মহিলে মো ও মোৰ জানো হাঁহিলে মহিলে মো নাঙল জুলিলে ওই শীতলি পাতিতে জানে ও জানে তোমাকে অকলে রিখে ওই কাহিলি পুরতে জানে ও জানে উলাম নাঙল জুলিলে ও মুরে যা পারিতে শীতল পাতি পাতে তুতে নিজাম কোমল উঠে তোমার দেহ সুমাবে ফসা এনে আনন্দময় পৰিৱেশতে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে তেন্তে চেনেলটি পুনৰবাৰ ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ যিহেতু মই ইউটিউবৰ জগতখনত নতুনকৈ ভৰি থৈছোঁ যাতে মই আগবাঢ়ি যাব পাৰোঁ ইউটিউবৰ জগতখনলৈ সেয়েহে আপোনালোকক চেনেলটি ছাবস্ক্ৰাইব কৰি দিব অনুৰোধ জনাইছোঁ আজিলৈ ইমানেই ধন্যবাদ Hey!